Hi everyone, welcome to my technical Imtiaz channel. Friends, আপোনালোকে নিশ্চয় কেতিয়াবা এড্ৰেছ লিখোতে পিন কোড নাম্বাৰটো দেখিছে। কেতিয়াবা ভাবিছে নেকি এই পিন কোড মানে কি বা পিন কোড নাম্বাৰটোত কেনেকৈ এজন মানুহৰ এড্ৰেছ লুকাই থাকে। সব পিন কোড মানে হৈছে পোষ্টেল ইনডেক্স নাম্বাৰ। আৰু এই পিন কোডটো 1972 চনত 15 আগষ্ট তাৰিখে স্থাপন কৰা হৈছিল। তেতিয়া আমাৰ ভাৰতৰ ডাক ব্যৱস্থাই কি কৰিছিলে এই পিন কোডক 9টা জনত ভাগ কৰিছিলে। সক মই পোষ্টাৰখন দি দিছো আৰু ইয়াতে চাওক 7 নম্বৰত আমাৰ অসমখন পৰিছে। এতিয়া এই পিন কোডত এজন মানুহৰ এড্ৰেছ কেনেকৈ লুকাই থাকে বা ইয়াতে 6টা নম্বৰত কিয় পিন কোডটো দিলে 6টা নিদি 5টা নিদিলে কিয় নহলে 7টা নিদিলে কিয় 6টা নম্বৰত কিয় দিলে তো চাওক মই ভালকে বুজাই দি আছো লিখি বুজাই দি আছো চাওক মই বুজাই দি আছো ধৰি লওক এতিয়া আমাৰ পিন কোডটো হল 782445 এতিয়া এই পিন কোডক তিনিটা ভাগত ভাগ কৰিছে এটা দুটা তিনিটা এতিয়া এই 78ৰ ফাৰ্ষ্টৰ 7 এইটো আহিছে আমাৰ অসম 7ত পৰিছে 7 নম্বৰত পৰিছে তেনেহলে এইটো কি আহিল চাওক আপোনাৰ পিন কোডটো যদি 1 এৰে ষ্টাৰ্ট হয় তেনেহলে 2 টো আহিব এটো কম্পালসৰি হিয়তে বনাই দিছে হেতু হিয়তে জানি কিয় বনাইছে আপোনাৰ যদি পিন কোডটো যদি 2 ৰে ষ্টাৰ্ট হয় তেনেহলে 3 টো আহিবই আপোনাৰ যদি পিন কোডটো যদি 3 ৰে ষ্টাৰ্ট হয় তেনেহলে 4 টো আহিবই মানে ইয়াৰ পিছৰ যেটো সংখ্যা এইটো আহিব সেইভাবে ইয়াতে 78 টো আহিছে এতিয়া হল 78 এতিয়া 24 টো কেনেকৈ আহিল চাওক 24 টো আহিছে আমাৰ ডিস্ট্ৰিক্ট নাম্বাৰ 24 টো আমাৰ ডিস্ট্ৰিক্ট নাম্বাৰ মই হুজাই ডিস্ট্ৰিক্টৰ হয় হেতু কাৰণে 24 ডিস্ট্ৰিক্ট নাম্বাৰ আৰু 45 টো কি আহিছে 45 টো হৈছে আমাৰ পোষ্ট অফিস নাম্বাৰ 45 টো আমাৰ পোষ্ট অফিস নাম্বাৰ আৰু এইটো হল আমাৰ ডিস্ট্ৰিক্ট নাম্বাৰ এইটো হল আমাৰ অসমৰ নাম্বাৰ আৰু এইটো ইয়াত আছে কাৰণে এইটো আহিছে 78 তো আশা কৰো বুজি পালে যদি বুজি নাপায় তেনেহলে কমেন্টত জনাব আকৌ মই পুৰা ডিটেইলছ কে বুজাই দিম তো আজিৰ এই এমেজিং ভিডিওটো চাই কেনেকৈ লাগিল যদি মোৰ ভিডিওটো ভাল লাগে তেনেহলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব